অসমীয়া চিনেমা আৰু মঞ্চ জগতৰ জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণৰ পিতৃৰ বিয়োগ। অভিনেতাজনৰ পিতৃ প্ৰফুল্ল বৰুৱা বাৰ্ধক্যজনিত কাৰণতহে মৃত্যু হয়। তেখেত ডুমডুমীয়া বালিসত্ৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হোৱাৰ উপৰিও নগাঁও জিলাৰ ডুমডুমীয়া অঞ্চলৰ বিভিন্ন ধৰ্মীয়, সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়াইছিল। মৃত্যুৰ সময়ত তেখেতে 3জন পুত্ৰ, বোৱাৰী, এগৰাকী জীয়ৰী, জোঁৱাই, নাতি নাতিনীসহ বহু আত্মীয় স্বজনক এৰি থৈ যায়। তেখেতৰ মৃত্যুত বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙ্গুৰলতা ডেকাৰ লগতে ডুমডুমীয়া সত্ৰ, বালিসত্ৰৰ ভকত বৈষ্ণৱ তথা সেই অঞ্চলৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে। তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ।